ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা bristi ধাৰাবাহিক কিশোৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ আচল নাম কি, তেওঁৰ প্ৰকৃত ঘৰ ক'ত, তেওঁৰ ফেমিলিত কোন কোন আছে, তেওঁৰ শিক্ষাগত অৰ্হতা কিমান, সকলো জানিব পাৰিব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে বন্ধু বান্ধৱীসকল, পৰৱৰ্তী ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকক এটা কথা জনাওঁ যে এইবোৰ ভিডিঅ'সমূহ গোটেই ইণ্টাৰনেটৰ পৰা লোৱা হৈছে, ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা হৈছে। গতিকে ইয়াত যদি ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰি দিব। হেল্ল' ফ্ৰেণ্ড, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এক ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই যদি ভাল লাগে এটা লাইক কৰি দিব, আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, বেছি পলম নকৰি বলকচোন বাৰু ভিডিঅ'টো ফালে আগবাঢ়ো। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা bristi ধাৰাবাহিক কিশোৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ আচল নামটো হৈছে শান্তনু শইকীয়া। শান্তনু শইকীয়াৰ জন্ম হৈছে 1992 চনৰ 2 ডিচেম্বৰ তাৰিখে। শান্তনু শইকীয়াৰ নিকনামটো হৈছে সুমন, অৰ্থাৎ তেখেতৰ ঘৰত মতা নাম। শান্তনু শইকীয়াৰ ঘৰ হৈছে গোগামুখত, গতিকে তেওঁ কৰ্মসূত্ৰে গুৱাহাটীতে থকা বুলি গম পোৱা গৈছে। বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক শান্তনু শইকীয়াৰ শিক্ষাগত অৰ্হতা বিষয়ে। বন্ধুসকল, শান্তনু শইকীয়াই তেওঁ শিক্ষাগত অৰ্হতা কৰিছিল গোগামুখৰ হাইস্কুলীয়া প্ৰাথমিক বিদ্যালয়ত। বন্ধু বান্ধৱীসকল, শান্তনু শইকীয়াই বহুতো অসমীয়া ধাৰাবাহিকত অভিনয় কৰিছিল। তাৰ ভিতৰত এখন জনপ্ৰিয় চিৰিয়েল হৈছে জোনাক এৰা বাটে। গতিকে বন্ধু বান্ধৱীসকল, এয়াই আছিলে আজিৰ শান্তনু ভূঞাৰ বায়োগ্ৰাফী। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিব, আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাইছোঁ। আজিলৈ ধন্যবাদ।